এটা ডাঙৰ ইণ্টাৰনেশ্যনেল মিটিং হৈছিল তাতে গৈ পেলাই UNO লেভেলত আমি এই স্কিমটো কেনচেল কনষ্টিটিউশ্যন আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এই কনষ্টিটিউশ্যন ইণ্ডিয়া মতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মতে আমি সেইটো আমি নামানো আমাৰ আদিবাসীসকলৰ মাটি নাই তেওঁলোকক মাটি দিব লাগিব নাগাসকলৰ ইয়াত মাটি নাই তেওঁলোকে শিডিউল ট্ৰাইব হয় তেওঁলোককতো মাটিটো আপোনালোকক কিবা ৰিটাৰ্ণ অৰ্ডাৰ দিছে নেকি যে মিটিং বন্ধ কৰিব লাগিব পাৰ্মিশ্যন নালাগে এইটো আমাৰ এফেক্টেড মানুহৰ ফেমিলি গেদাৰিং এইটোতো আমি Solar project, go back, Sixth schedule, long live, democracy, long live, democracy, long live, schedule long live, sixth schedule long live, Adani Ambani go back, Adani Ambani go back, Solar power go back, Solar power project go back. আইন নাই পাৰ্মিশ্যন বিচাৰিবলৈ নাই এইটো ক'ত লিখা আছে কোনটো ল আছে আৰু ইয়াত পিছ হ'ব বাইদেউ মানে জগৰা চগৰা একো নাই নাই অলপ আগতে হৈ গ'ল অলপ নাই নাই এইটো চুৰ হে এইবিলাক চুৰ সেইবিলাক চুৰ আপোনালোকে এৰেষ্ট কৰক সেইবিলাক 10 मिनट ओके 10 मिनट है 10 मिनट ট্ৰেইনিং দিছিলোঁ তেওঁ এতিয়াও কৈ থাকে কোনে কমপ্লেইন দিছে এইটো কমপ্লেইন ৰিপৰ্টটো দিয়ক না আপুনি বাইদেউ পাৰে বাইদেউ বাইদেউ হয়তো সেইকাৰণে বাইদেউ ৰিকুৱেষ্ট কৰিছোঁ বাইদেউ বৰ দিছোঁ সেইকাৰণে কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ বাইদেউ কমপ্লেইন কৰা ৰিপৰ্টটো অৰ্ডাৰ আপোনাক Constitution long live Constitution long live Compensation hungry party go back Constitution hungry party go back Constitution hungry party go back Compensation hungry party go back Constitution long live Article 19 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 long live BJP meeting cancel কৰিব মইতো পাৰ্টি নহয় পাৰ্মিশ্যন ল'ব লাগিব আপুনি অৰ্ডাৰটো আপোনালোকে অৰ্ডাৰটো দেখুৱাওক তেওঁলোকে যে কমপ্লেইন কৰিছে পাৰ্মিশ্যন বিচাৰে আমিতো পাৰ্মিশ্যন meeting apa kepini successful lo kedi si nang itu kado pada chorolo lepen meeting ke pini lepas aji meeting tu emanate hack korilu
ডেঞ্জাৰাছ নহয় আমি কাম কৰি আছো নহ'লে মই ট্ৰাইবেল মানুহ মৰিলে ইয়াতকে বেছি মানুহ আপুনি আপোনালোকে এতিয়া আমাৰ ৰিকুৱেষ্টটো অলপমান মানক মানে আপোনালোকৰ ৰিকুৱেষ্ট আপোনাৰ ৰিকুৱেষ্টটো মানিম নে কনষ্টিটিউশ্যনটো মানিম আপুনি কওক সেইটো কওক আপুনি কনষ্টিটিউশ্যন কৈ আপুনি ডাঙৰ নে কনষ্টিটিউশ্যনটো ডাঙৰ ফ'ল' কৰি আমি ইয়াত আহিছোঁ ছাৰ ফ'ল' কৰা নাই নিজৰ মাজত কথাও পাতিব নোৱাৰি কনষ্টিটিউশ্যন ফ'ল' কৰা নাই আপোনাৰ কাৰণে বন্ধ কৰিম তাত কৈছে কনষ্টিটিউশ্যনত কৈছে যে আমি যেতিয়া আপোনালোকৰ ইচ্ছা হ'লে মিটিং বুলি তাত লিখা আছে কনষ্টিটিউশ্যনতে লিখা আছে পাৰ্মিশ্যন বিচাৰিছিলে ছাৰ ৰাইটিং সেইটো বিচৰা বুলি বিচাৰিবলৈও দৰকাৰ নাছিল ইনফৰমেশ্যন আমি দিব লাগে আপোনালোকক আমি ইনফৰমেশ্যন দিলোঁ নাই সেইবিলাক ক্ৰিকেট মানুহ আপুনি চুৰৰ গ্ৰুপৰ কথাটো আপোনালোকে মানিবনে নে আমি চুৰ নহয় এটা পিছফুল গেদাৰিং এটা ন এটা থ্ৰেট পাৰচেপশ্যন ডিল কৰিছে পিছফুল গেদাৰিং হ'লেও মানে ৰাইটছো মানে ৰিজনেবল আপোনালোকে এইটো আপোনালোকে মানে 1990 তেতিয়ালৈকে সকলো কাৰ্বি মানুহৰ আন্দোলন চলি থাকিব প্ৰশাসনৰ দেখা পাইছে আপোনালোকে তেখেতসকলে আমাৰ মৌলিক অধিকাৰ অসমত থকাৰ অসমীয়া মানুহ হিচাপে আমাৰ থকাৰ অধিকাৰ নাইকিয়া কৰিছে আমি তুলিৰাম ৰনং ডাঙৰীয়াক সুধিছোঁ যে কোনখন সংবিধানৰ আপুনি চাই পেলাই আমাৰ কাৰ্বি মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে আমি সকলো আমাৰ মানুহক কৈছোঁ একলগ হ'বৰ কাৰণে আৰু আমি সদায় একেলগে থিয় হৈ আগবাঢ়িম আৰু প্ৰশাসনক আমি স্পষ্টভাৱে কৈছোঁ আৰ্টিকেল 19 আছে আৰ্টিকেল 29 এটা প্ৰগ্ৰাম কাৰণে আমি ছেট আপ কৰিলোঁ এই প্ৰগ্ৰামত মানে বহুত ৰেষ্ট্ৰিকশ্যন দিছে আমাৰ এডমিনিষ্ট্ৰেশ্যন পৰা এইটো আমি ইয়াত কণ্ডেম কৰিব বিচাৰোঁ যে আৰ্টিকেলছ 19 টোটেলি ভাইলেট কৰিছে পাব্লিক গেদাৰিং পিছফুল গেদাৰিং ফ্ৰুটফুল গেদাৰিং এইটো ব্লক কৰিব বিচৰাৰ কাৰণে আমি বহুত বেয়া পালোঁ আৰু কাৰণটো হ'ল আজি আমি এটা মুভমেণ্ট কৰিছিলোঁ যে 18,000 চ'লাৰ প্ৰজেক্ট এই বৰজান এৰিয়াত তাতে মানুহসকল মোৰ দেন 20 হাজাৰ মানুহ গোট খালোঁ আমি এডিবি লোনটো কেঞ্চেল কৰালোঁ সেইকাৰণে এইটো চেলিব্ৰেট কৰিছোঁ আজি ইয়াত চ'লাৰ প্ৰজেক্টটো কিন্তু কেঞ্চেল কৰা নাই তেওঁলোকে এতিয়া আকৌ বেলেগ লোন লৈ পেলাই এই প্ৰজেক্টটো কৰিম বুলি আকৌ কৈছে আৰু আমি এইটো পিচফুলি উইদাউট ভায়োলেন্স আমি ডেম'ক্ৰেটিকেলি কনষ্টিটিউশ্যনেলি আমি ইয়াত মিটিং কৰাটো আমাৰ এডমিনিষ্ট্ৰেশ্যনে আমাক বাধা দিছে তেওঁলোকে আমাক বাধা দিছে মিটিং কৰিবলৈ নিদিলে কিন্তু আমি মিটিংটো কৰিলোঁ ৰাইজৰ শক্তিৰে মিটিংটো কৰা হ'ল বিজেপি বুলি নহয় এইটো বংগ সেনা বিহাৰ সেনাসকলে এইটো বিজেপিসকলক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে আমাক ইয়াত মিটিং কৰিবলৈ নিদিছে আমি ইয়াত জাষ্ট ডেম'ক্ৰেটিকেলি পিছফুলি আমি মিটিং পাতিবলৈ আহিছোঁ বৰজান সমষ্টিত বিশেষকৈ যিটো চ'লাৰ প্ৰজেক্টৰ বিষয় চ'লাৰ প্ৰজেক্ট যিটো এতিয়া কেঞ্চেল হৈছে এডিবিয়ে কেঞ্চেল কৰিছে লোনটো তো সেইটো বিষয়ে আমি ৰাইজৰ আগত আমি আলোচনা কৰিব আহিলোঁ কিন্তু এই আলোচনা যিটো মিটিংহে এইটো এতিয়া ধ্বংস কৰি দিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহি ইয়াৰ মিটিংটো ভংগ কৰি দিলে আমি পিছফুলি সেই মিটিং পাতিছোঁ কিন্তু আপোনালোকে চাওক কাৰ্বি আংলঙত ডেম'ক্ৰেচি মাৰ্ডাৰ হত্যা কৰিছে ডেম'ক্ৰেচি আপোনালোকে দেখিব যে আমাৰ বিশেষকৈ APHLC দল যিটো আমি পিছলি মিটিং কৰি আহিলোঁ যোৱা 3-4 বছৰ আগৰ পৰা কিন্তু বিথুং ৰেংথামা যিটো CM তুলিৰাম ৰঙৰ যিটো সমষ্টি তাতে আমাৰ মিটিং বিজেপি কাৰ্যকৰ্তাসকলে একদম বাৰম্বাৰ তাতে ভংগ কৰিছে আমাৰ মিটিং আৰু মাত্ৰ মিটিং ভঙা কৰা নহয় আমাৰ অফিচে জ্বলাই দিছে আৰু তাৰপিছত আমাৰ অফিচত চেয়াৰ টেবুল গোটেইখিনি ভাঙি দিছে আমি সেইবিলাক কথা আমি DCৰ আগত আমি কাগজ পত্ৰ লিখি আমি দিছোঁ কিন্তু সেইটোৰ ওপৰত আজিলৈকে একো একশ্যন লোৱাই নাই
ঠিক আজি আপোনালোকে চাব যোৱা এক সপ্তাহৰ আগত আপোনালোকে চাব যিটো ইণ্ডিয়া আৰু পাকিস্তান যিটো মাজত যিটো বাৰৰ কথা বাৰ হৈছিলে সেই তেতিয়া সময়ত DCয়ে মিটিং পাতিব নোৱাৰে বুলি সেইটো অৰ্ডাৰ জাৰি কৰিছে কিন্তু সেইটো অৰ্ডাৰ জাৰি কৰাৰ পিছতো বিজেপিসকলে মিটিং কৰিছে CM নিজে এইটো বিজেপি জইনিং প্ৰগ্ৰাম পাতিছে কিন্তু তাতে ডিচিৰ পৰা তাতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হৈ পেলাই তাতে মিটিং ভংগ কৰা নাছিলে কিন্তু আজি ৱাৰ নাই একো নাই পিছফুলি 144 এনেকুৱা ছেকশ্যন দিয়া নাই কিন্তু আজি আমি ইয়াত পিছফুলি আমি মিটিং পাতিব নোৱাৰে সেই গতিকে আমি ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙৰ CM তুলিৰাম ৰহাং তেখেতে হিটলাৰ দৰে ইয়াত কাম কৰি আছে আৰু ইয়াত ডেম'ক্ৰেচি মাৰ্ডাৰ কৰিছে বুলি আমি ক'ব লাগিব